হাই ফ্ৰেণ্ড, জিকে গুৰু ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি সংবিধানৰ ওপৰত কেইটামান কথা আমি আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হ'ল যে ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ সংবিধান সভাৰ প্ৰথম কেতিয়া অনুষ্ঠিত কৰা হৈছিল? যে সংবিধান সভা কেতিয়া অনুষ্ঠিত কৰা হৈছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে আমাৰ সংবিধান সভাখন অনুষ্ঠিত কৰা হৈছিল। ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল। 3 নম্বৰটো কুৱেশ্যন হ'ল ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয়? ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয়? 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয়। ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল যে ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজনৰ নাম কি? ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজনৰ নাম হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰ, ভীমৰাও ৰাজীৱ আম্বেদকাৰ। ভাৰতবৰ্ষৰ সংবিধান সভাৰ সভাপতি কোন আছিল? যে ভাৰতবৰ্ষৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। সভাপতি আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যনটো হ'ল যে সংবিধান সভাই সংবিধান খচৰা প্ৰস্তুত কৰিবলৈ কিমান দিন সময় লাগিছিল? যে সংবিধান সভাখনে সংবিধানখন প্ৰস্তুত কৰিবৰ বাবে কিমান সময় লাগিছিল? যে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। 2 বছৰ 11 মাহ 18 দিন সময়। সংবিধান সভাখন কিমানজন সদস্যৰে গঠিত আছিল? যে ভাৰতৰ যিখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে যিখন সংবিধান সভা গঠন কৰা হৈছিল সেই সংবিধান সভাখনৰ কিমানজন সদস্যৰে গঠিত আছিল? 389 জন। 389 জন সদস্যৰে গঠিত আছিল ভাৰতীয় সংবিধান সভাখন। ঠিক আছে, সংবিধান প্ৰস্তুত কৰিবৰ বাবে যিখন সংবিধান সভা প্ৰস্তুত কৰা হয়। নেক্সট পইণ্টটো হ'ল যে সংবিধানে ভাৰতবৰ্ষক কেনেকুৱা ৰাষ্ট্ৰ বুলি ঘোষণা কৰিছে? যে ভাৰতৰ যিখন সংবিধান আছে সেই সংবিধানখনে ভাৰতবৰ্ষক কেনেকুৱা ৰাষ্ট্ৰ বুলি ঘোষণা কৰিছে? সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে। সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে ভাৰতবৰ্ষক সংবিধানখনে স্বীকৃতি প্ৰদান কৰিছে। এই সমাজবাদী শব্দটো 42তম সংবিধান সংশোধনীত অনা হৈছিল। এইটো মনত ৰখা গৈছিল। 42তম সংবিধান সংশোধনীৰ জৰিয়তে কি আছে, এই আমাৰ ভাৰতীয় সংবিধানৰ যিটো প্ৰস্তাৱনাটো সমাজবাদী শব্দটো অনা হৈছে। নেক্সট কুৱেশ্যন হ'ল ভাৰতীয় সংবিধানৰ মূল লক্ষ্য কি? যে ভাৰতবৰ্ষৰ সংবিধানৰ মূল লক্ষ্য কি? ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাটোৱেই হ'ল ভাৰতৰ সংবিধানৰ মূল লক্ষ্য বা উদ্দেশ্য। নেক্সট কুৱেশ্যনটো হ'ল সংবিধান সভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? যে সংবিধান সভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? সচিদানন্দ সিনহা। সচিদানন্দ সিনহা আছিল সংবিধান সভাৰ প্ৰথমগৰাকী অধ্যক্ষ। ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে কোন কোন দেশক অনুকৰণ কৰা হৈছিল? ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে কোন কোন দেশক অনুকৰণ কৰা হৈছিল? দেশকেইখন হ'ল ব্ৰিটিছ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, আয়াৰলেণ্ড। ব্ৰিটিছ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু আয়াৰলেণ্ড। ব্ৰিটিছ মানে ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু আয়াৰলেণ্ড। এই 4খন দেশৰ পৰা কি হৈছে ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে এই 4খন দেশৰ পৰা অনুকৰণ কৰা হৈছিলে। 4খন দেশৰ সংবিধানক অনুসৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল সংবিধান সভাৰ মহিলা সদস্য দুগৰাকীৰ নাম কি আছিল? যিখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে গঠন কৰা হৈছিল সেই সংবিধান সভাখনৰ মহিলা সদস্য দুগৰাকীৰ নাম কি? সৰোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত। সৰোজিনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত আছিল। সংবিধানৰ খচৰা কমিটিত থকা অসমৰ সদস্যজনৰ নাম কি আছিল? সংবিধানৰ খচৰা কমিটিত থকা অসমৰ সদস্যজনৰ নাম কি আছিল? চৈয়দ মহম্মদ ছাদুল্লাহ। চৈয়দ মহম্মদ ছাদুল্লাহ। বন্ধুসকল, এয়াই আছিলে আজিলৈ আলোচনা কৰিবলগীয়া বিষয়সমূহ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।